পাইছোঁ মোৰ চেনেললৈ আৰু আজি কি বনাব গৈছোঁ থাম্বনেইলটো দেখা পাই নিশ্চয় গমে পাইছে তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কেনেকৈ কি বনাওঁ ভিডিঅ'টোত গোটেইখিনি চাওঁ আহক সো মই ইয়াত মচুৰৰ দাইল লৈ লৈছোঁ অলপ আৰু লগতে আপোনাৰ অলপ মুগৰ দাইল আৰু আপোনাৰ অলপ ৰহৰৰ দাইল আৰু এইখিনিত মই আগতে ভিজাই থৈ দিছিলোঁ প্ৰায় আধা ঘণ্টামান আৰু ইপিনে কুকুৰ এটাত মই পানী দি দিছোঁ গৰম হ'বলৈ আৰু এতিয়া ইয়াত মই দাইলখিনি দি দিম দাইল গোটেইখিনি দি দিলোঁ আৰু ইয়াত এতিয়া অলপ হালধি গুড়ি আৰু অলপ নিমখ দি দিম নিমখ এতিয়া বেছি নিদিওঁ লাইক 20% নিমখ এতিয়া দি দিওঁ আৰু লগতে মই 4 টুকুৰামান আদা এনেকৈ স্লাইচ কাটি লৈছোঁ আৰু এইখিনিত এতিয়া মই প্ৰেছাৰ কুক কৰিম 2টা বা 3টা হুইচেললৈ আৰু ইপিনে মই এটা কেৰাহী উঠাই দিছোঁ আৰু ইয়াত এতিয়া মই অলপ ৰিফাইন তেল দি দিছোঁ আৰু তেলখিনি এতিয়া গৰম হ'বলৈ দিম সো আমাৰ তেলখিনি গৰম হোৱাত ইয়াত এতিয়া মই 2টা জিৰা কেইটামান দি দিছোঁ আৰু লগতে আদা মই চপ কৰি লৈছিলোঁ আৰু চপ কৰা নহৰু অলপ আৰু ইয়াত এতিয়া মই ফাইন চপ কৰি থোৱা পিঁয়াজখিনি দি দিম আৰু এতিয়া অলপ ফ্ৰাই কৰি ল'ম আৰু পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই নিমখ দি দিম আৰু লগতে চপ কৰি থোৱা গ্ৰীণ চিলি অলপ আৰু আপোনাৰ অলপ জিৰা গুড়ি ধনিয়া গুড়ি অলপ আৰু অলপমান ৰেড চিলি পাউডাৰ আৰু এইখিনিত এবাৰ ফ্ৰাই কৰি ল'ম আকৌ আমি এইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই চপ কৰি থোৱা বিলাহী দি দিম আৰু আমি এইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু আমি এতিয়া কুকাৰত বইল হ'ব দিয়া দাইলখিনি আমি ইয়াত দি দিম আৰু অলপ উতলিব দিম সো আমাৰ দাইলখন অলৰেডি হৈ গ'ল আৰু ইয়াৰ ফ্লেমটো এতিয়া অফ কৰি দিওঁ বাট আপোনালোকে স্কিপ নকৰিব কাৰণ আমি অকল দাইলখনে আমাৰ হৈছে আমি ইয়াত তৰকা এতিয়ালৈও লগোৱা নাই আহক ইয়াৰ এতিয়া টেম্পাৰটো বনাওঁ সো মই টেম্পাৰটো বনাই ল'লোঁ আৰু এইখিনিত এতিয়া মই দাইলত দি দিম আৰু দাল তৰকাৰ কাৰণে টেম্পাৰিঙত যি বস্তু মই ইউজ কৰিলোঁ তাৰে ডিটেইলছখিনি আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব তো এইটোৱে আছিল আজিৰ ভিডিঅ' ধাবা ষ্টাইল দাল তৰকা তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব আৰু টেগ কৰিব যোনে দাল খাই ভাল পায় আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পুনৰ লগ পাম এইটো নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক সকলোৱে সুস্থ থাকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে মোৰ এই চেনেলত ৰেষ্টুৰেণ্ট ব্লগো পাব চ' ক'ৰ ৰেষ্টুৰেণ্টত যাওঁ বা কি খাওঁ বা কেনেকুৱা ক'ত ৰিভিউ দিওঁ গোটেইখিনি চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ এভৰিৱান টেক কেয়াৰ